সকলো ভালে আছে উইথ ইউৰ ষ্টাডি এণ্ড হেল্থ সো আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছো ক্লাছ 10 ৰ যেটো ইলেক্টিভ হিষ্ট্ৰী আছে তাৰ চেপ্টাৰ নম্বৰ 3 ঠিক আছে বহুত ইম্পৰ্টেন্ট চেপ্টাৰ যেহেতু প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজত যেটো কালসুৱা আছে সেই কালসুৱা আজি আমি ক্লাছটোত পঢ়িম ঠিক আছে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালসুৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান ঠিক আছে চেপ্টাৰটোৰ নাম হৈছে এয়া আৰু আমি আজি কোনটো সময়ৰ পৰা কোনটো সময়লৈকে পঢ়িম 1919 ৰ পৰা লৈ 1939 ঠিক আছে ইয়াত 1919 বুলি কিয় দিয়া হৈছে যেহেতু প্ৰথম বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল 1914 ৰ পৰা 1918 ঠিক আছে তাৰপিছত আকৌ 1919 ত কি হৈছিল তৃতীয় ভাৰ্চাইল হয়নে 1919 ত তৃতীয় ভাৰ্চাইল হৈছিল আকৌ যেটো মাজৰ সময়ছোৱা আছে আজি আমি ক্লাছটোত পঢ়িম আৰু 1939 ত কি হৈছিল দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ওকে 1939 ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু 1945 ত শেষ হৈছিল ওকে চাইলম 1918 ৰ পৰা 1939 দুটা বিশ্বযুদ্ধৰ মাজৰ কালসুৱা হেই কালসুৱাত কি হৈছিল ওকে আমি সমুখে চাও ভাৰ্চাই চুক্তি হৈছিল 1919 ত জাৰ্মানীৰ ওপৰত কঠোৰ শাস্তি আৰোপ কৰিলে হয়নে যেটো ভাৰ্চাই ট্ৰিটি আছিল হেই ট্ৰিটি অনুসৰি জাৰ্মানীয়ে কি কৰিব লাগিছিল যিমান ক্ষতি হৈছিল তাক মানে দিব লাগিছিল হয়নে ওকে আৰ্থিক সংকট আৰু বেকাৰত্ব বাঢ়ি গল তো সো ইয়াৰ ফলত কি হল যেটো জাৰ্মানীয়ে কি কৰিব লগা হল যিমান ধ্বংস হৈছিল যিমান ক্ষতি হৈছিল তাক সকলোখিনি দিব লগা হল তেতিয়া জাৰ্মানীত আৰ্থিক সংকট আহিলে আৰু বেকাৰত্ব বাঢ়ি গৈছিল ফেসিবাদ আৰু নাজিবাদৰ উত্থান ঘটিল সো ফেসিবাদ আৰু নাজিবাদৰ উত্থান ঘটিছিল আৰু কোনে কোনে উত্থান কৰিছিল ইয়াৰ মুসলিনী আছিল ফেসিবাদৰ নেতা আৰু নাজিবাদৰ নেতা আছিল হিটলাৰ ওকে সোভিয়েট ইউনিয়ন এক শক্তিশালী সমাজতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিল 1929 চনৰ মহামন্দা গ্ৰেট ডিপ্ৰেছন সমগ্ৰ বিশ্বৰ অৰ্থনীতি কপাই তুলিলে জাপান ইটালী আৰু জাৰ্মানীৰ আগ্ৰাসী নীতি বিশ্বত উত্তেজনা বৃদ্ধি কৰিলে ৰোম বাৰ্লিন টকিঅ এমব্ৰিজ গঠন হল শেষত 1 ছেপ্টেম্বৰ 1939 তাৰিখে হিটলাৰে পোলেণ্ড আক্ৰমণ কৰাত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হল ঠিক আছে 1939 ত সেকেন্ড ওয়ার্ল্ড ওয়ার স্টার্ট হৈছিল সো কিয় স্টার্ট হৈছিল হিটলাৰে কি কৰিছিল পোলেণ্ড আক্ৰমণ কৰিছিল তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ওকে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ অতি চমু উত্তৰ দিয়া অৱন্তীৰ সম্পাদক কোন আছিল অৱন্তীৰ সম্পাদক আছিল বেনিটো মুসলিনী ঠিক আছে দ্য ফেসিস্ট এক্সপ'জ নামৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল দ্য ফেসিস্ট এক্সপ'জ নামৰ গ্ৰন্থখনৰ ৰচয়িতা হৈছে গিয়াকামু মেট্ৰিউটিক ঠিক আছে মেট্ৰিউটিক The Main Camp নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল The Main Camp নামৰ গ্ৰন্থখন এডলফ হিটলাৰে ৰচনা কৰিছিল ওকে যেতিয়া তেখেত জেলত আছিল তেতিয়া তেওঁ সেই কিতাপখন লিখিছিল নিউ ডিল নামে পৰিচিত নীতিটো কোনে উদ্ভাৱন কৰিছিল নিউ ডিল নামে পৰিচিত নীতিটোৰ উদ্ভাৱক হৈছে ডেলানে ফ্ৰেঙ্কলিন ৰুজভেল্ট ওকে ইটালীক কোনে জিওগ্ৰাফিকেল এক্সপ্ৰেছন বুলি অভিহিত কৰিছিল অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিকে ইটালীক জিওগ্ৰাফিকেল এক্সপ্ৰেছন বুলি অভিহিত কৰিছিল কোন দেশক ভূমধ্য সাগৰৰ বন্ধিনী বুলি কোৱা হৈছিল ইটালীৰ দেশক ঠিক আছে ওকে জাৰ্মান সংসদ ভৱনক কোনে অগ্নি সংযোগ কৰিছিল জাৰ্মান সংসদ ভৱনত 1933 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে লুভে নামে ওলন্দাজ লোক এজনে অগ্নি সংযোগ কৰিছিল মই ফ্ৰান্সক গুৰি কৰি পেলাম বুলি কোনে কৈছিল ঠিক আছে সো এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় মই ফ্ৰান্সক গুৰি কৰি পেলাম বুলি কোনে কৈছিল সো কৈছিল হিটলাৰে ওকে হিটলাৰ তলত দিয়া ঘটনাবোৰৰ সন তাৰিখ উল্লেখ কৰা ঠিক আছে ইয়াত কিছুমান ঘটনা দিয়া হৈছে আমি কি কৰিব লাগে সন উল্লেখ কৰিব লাগে কেতিয়া সেই ঘটনাটো সংগঠিত হৈছিল ঠিক আছে ৰাছিয়াৰ অক্টোবৰ সমাজতান্ত্ৰিক বিপ্লৱ ফেসিস্ট সকলৰ প্ৰথম ইটালীৰ দেশজোৰা সন্মিলন মুসলিনীৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ গিয়াকামু মেট্ৰিউটিকৰ হত্যাকাণ্ড হিটলাৰৰ দ্বাৰা ক্ষমতা দখল ৰোম বাৰ্লিন এক্সিস
रोम बार्लिन टोकियो एक्सिस पेट ऑफ स्टील रूस जर्मन अनाक्रमण चुक्ति हिटलारर पोलेंड आक्रमण म्यूनिक चुक्ति पार्ल हार्बारर ऊपर जापानर आक्रमण लेनिनर मृत्यु हिटलारर सोवियत राशिया आक्रमण ठीक আছে ओके राशियार अक्टोबर समाजतांत्रिक विप्लव केতিয়া হৈছিল 1917 ঠিক আছে ओके बोल्शेविक रिवोल्यूशन বুলি আমি পঢ়িছিলো হয়নে সো ইয়াকে কি বুলি কোৱা হয় রাশিয়ান রিভলিউশন বুলিও কোৱা হয় কেতিয়া হৈছিল 1917 ফেসিস্ট সকলৰ প্ৰথম ইটালীৰ দেশজোৰা ভ্ৰমণ 1919 মুসোলিনিৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ 1922 চনৰ 30 অক্টোবৰ ওকে গিয়াকামু মেট্ৰিউটিকৰ হত্যাকাণ্ড 1924 চনৰ 10 জুন হিটলাৰৰ দ্বাৰা ক্ষমতা দখল 1933 চনৰ 30 জানুৱাৰী ওকে रोम बार्लिन एक्सिस 1926 सनर अक्टोबर ठीक আছে रोम बार्लिन टोकियो एक्सिस 1947 सनर नवेम्बर माह पेकुट ऑफ स्टील 1939 सनर 22 में रूस जर्मन ठीक আছে रूस जर्मन अनाक्रमण चुक्ति 1939 सनर 21 আগষ্ট हिटलारर पोलैंड आक्रमण 1939 सनर 1 सेप्टेम्बर तारीख म्यूनिक चुक्ति 1938 सनर 1 अक्टोबर पार्ल हार्बारर ऊपर जापानर आक्रमण 1941 सनर 7 डिसेम्बर तारीख लेनिनर मृत्यु 1924 सनर जानुवारी माह हिटलारर सोवियत राशिया आक्रमण 1941 सनर जून माह ठीक আছে ओके সমুত্তৰ দিয়া ফেসিবাদৰ চাৰিটা নীতি উল্লেখ কৰা যেটো ফেসিবাদ আমি পাইছিলো হয়নে কোন ইয়াৰ নেতা আছিল মুসোলিনি হয়নে ওকে ফেসিবাদৰ চাৰিটা নীতি হৈছে ফেসিবাদ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰাৰ পৰিপন্থী আছিল ফেসিবাদৰ মতে ৰাষ্ট্ৰ সকলোৰে উদ্ধৰ্বত ৰাষ্ট্ৰৰ ওপৰত কোনো নাই ৰাষ্ট্ৰৰ এক সৰ্বাত্মক কৰ্তৃত্ব আছে হি সকলোতে বিদ্যমান ইয়াক নেতাৰ মাধ্যমেৰে চিনাক্ত কৰা হয় ঠিক আছে চিনাক্ত কৰা হয় অৰ্থাৎ নেতাই ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰই নেতা ৰাষ্ট্ৰ আৰু নেতাৰ মাজত কোনো পাৰ্থক্য নাই ঠিক আছে ইয়াৰ ধাৰণা কি আছিল যে যেটো নেতা আছে আৰু ৰাষ্ট্ৰ আছে নেতা আৰু ৰাষ্ট্ৰৰ মাজত কোনো পাৰ্থক্য নাই দুটা এটা ঠিক আছে দুটা মানে একেটাই বস্তু বুলি কোৱা হৈছিল ফেসিবাদ ব্যক্তি স্বাতন্ত্ৰ্য বোধৰ পৰিপন্থী ইয়াত ব্যক্তিৰ স্বাধীনতা মানি লোৱা নহয় হয় বুলি কৈছে ঠিক আছে পৰিপন্থী কৈফিনি আকৌ ইয়াত ব্যক্তিৰ স্বাধীনতা মানি লোৱা হয় মানি লোৱা নহয় ঠিক আছে ইয়াত পৰিপন্থী বুলি কোৱা হৈছে নহয় মানি লোৱা নহয় ফেসিবাদৰ মূল চালিকা শক্তি আছিল যুদ্ধ সামৰিক সংঘৰ্ষ ফেসিবাদে এইবোৰৰ দ্বাৰা পৰিচালিত হৈছিল ওকে ফেসিস্ট ৰাষ্ট্ৰৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা যেটো ফেসিস্ট ৰাষ্ট্ৰ আছিল তাৰ চাৰিটা বৈশিষ্ট্য ওকে ফেসিবাদ সমাজবাদৰ পৰিপন্থী ইয়াত সমাজবাদৰ হলনি একনায়কত্ববাদত প্ৰাধান্য দিয়া হয় ঠিক আছে একনায়কত্ববাদ আছিল সো ইয়াৰ ওপৰত আমি পাইছিলো যে ব্যক্তিৰ স্বাধীনতা হয়নে সেই বাক্যটো ভুল আছিল ওকে সো ব্যক্তিৰ স্বাধীনতা ইয়াত দিয়া হোৱা নাছিল একনায়কত্ববাদ আছিল ওকে ফেসিবাদ শাস্তিৰ পৰিপন্থী ফেসিবাদ মুক্ত বাণিজ্যিক আদান প্ৰদানৰ পৰিপন্থী ফেসিবাদ সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিপন্থী ইয়াত বাতৰি কাগজ সংবাদপত্ৰ আদি নিৰ্ভীক নিৰপেক্ষ সংবাদ প্ৰেৰণ কৰিব নোৱাৰিছিল ওকে ফেসিস্ট আদৰ্শ কি ফেসিস্ট আদৰ্শ হৈছে ফেসিস্ট ৰাষ্ট্ৰত নিৰ্দিষ্ট আৰু বিশেষ এক ৰাজনৈতিক দল থাকে আৰু দলৰ নেতা গৰাকীয়ে সকলো ক্ষেত্ৰত সৰ্বময় কৰ্তা তেও দলৰ নেতা জনসাধাৰণৰ বিপৰীত তেৱে সকলো ক্ষমতাৰ অধিকাৰী দখকনৰ বিপুল জনসাধাৰণৰ ভাগ্য নিয়স্তা মানে ভাগ্য নিৰ্মাতা বুলি কোৱা হৈছে ওকে সকলো তেওঁৰ অধীন তেওঁ কাৰো অধীন নহয় ওকে মানে আটাইতকৈ ওপৰত কোন আছে বুলি কোৱা হৈছে হেই যেটো ফেসিস্ট ৰাষ্ট্ৰ আছে তাৰ নেতা ওকে তাৰ ওপৰত কোনো নাই বুলি কোৱা হৈছে ওকে 1914-18 চনৰ যুদ্ধৰ অব্যৱহিত পিছৰ কালছোৱাৰ জাৰ্মানীৰ আৰ্থিক ওকে আৰ্থিক কিছুমান ভুল হৈ গৈছে আৰ্থিক অৱস্থা
ধৰণৰ আছিল উল্লেখ কৰা কেনে ধৰণৰ আছিল উল্লেখ কৰা ওকে 1914-18 চনৰ বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত জাৰ্মানীৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল ঠিক আছে আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ পৰিছিল যুদ্ধৰ মাছ মানৰ পৰা জাৰ্মানীত খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল দেশত উৎপাদনমুখী কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠান আদি ধ্বংস হোৱা নিবনুৱা সমস্যাই ভয়াবহ আকাৰ ধাৰণ কৰিছিল ঠিক আছে আৰ্থিক অৱস্থা বেয়া হৈছিল যেটো কল কাৰখানা উদ্যোগ আছিল সেই কল কাৰখানাৰ যেটো অৱস্থা আছিল যেটো সামগ্ৰী উৎপাদন আছিল হেয়াও কম হৈ গৈছিল হয়নে ওকে খাদ্য সামগ্ৰীকে আদি কৰি নিত্য প্ৰয়োজনীয় বয় বস্তুৰ মূল্য দিনক দিনে বাঢ়ি গৈছিল টকাৰ ক্ৰম ক্ষমতা দ্ৰুতভাৱে হ্ৰাস পাই আহিছিল সো যেটো সামগ্ৰী আছিল খোৱা বস্তু আছিল তাৰ দাম বৃদ্ধি হৈ গৈছিল যিমানে আমি পইচা দিও আমি খোৱা বস্তু পোৱা নাছিল জাৰ্মানীত ঠিক আছে তেতিয়া এনেকুৱা অৱস্থা দেখা দিছিল নিবনুৱা সমস্যাও বাঢ়ি গৈছিল ওকে এতিয়া আমি চাও ৰচনাধৰ্মী প্ৰশ্ন ইটালীত ফেসিবাদৰ অভ্যুদয়ৰ কাৰণসমূহ আলোচনা কৰা ইটালী যেটো ফেসিবাদ আছিল ওকে ইটালী যেটো ফেসিবাদ আছিল জাৰ্মানীত আছিল নাজিবাদ ওকে ইটালীত আছিল ফেসিবাদ আৰু জাৰ্মানীত আছিল নাজিবাদ আৰু ইটালীত যেটো ফেসিবাদ আছিল ইয়াৰ নেতা কোন আছিল মুসলিনি আছিল আৰু যেটো নাজিবাদ আছিল তাৰ নেতা আছিল হিটলাৰ ওকে ভাৰ্সাই চুক্তিত হতাশা প্ৰথম বিশ্বযুদ্ধৰ পিছত ইটালীয়ে আশা কৰা অঞ্চলবোৰ নাপালে ঠিক আছে যেটো ভাৰ্সাই ট্ৰিটি আছিল সেই ট্ৰিটি অনুসৰি ইটালীয়ে ভাবিছিল যে কিছুমান অংশ আমি পাম কিছুমান অঞ্চল আমি পাম কিন্তু পোৱা নাছিলে ওকে তেওঁলোকৰ তেতিয়া হতাশা ৰৈ গৈছিল অৰ্থনৈতিক সংকট মূল্য বৃদ্ধি নিবনুৱা সমস্যা আৰু দৰিদ্ৰতা বৃদ্ধি পাইছিল ৰাজনৈতিক অস্থিৰতা চৰকাৰ সংঘনাই পৰিৱৰ্তন হৈছিল আৰু স্থিৰতা নাছিল কমিউনিজমৰ ভয় ধনী আৰু মধ্যবিত্ত লোকসকলে কমিউনিষ্ট বিপ্লৱৰ ভয় পাইছিল যুদ্ধ ফেৰী সৈনিকৰ অসন্তোষ যুদ্ধৰ পৰা অহা সৈনিকসকলে চাকৰি নাপায় অসন্তুষ্ট হৈছিল ওকে মুসলিনিৰ নেতৃত্ব বেনিটো মুসলিনিৰ শক্তিশালী নেতৃত্বই ফেসিষ্ট দলক জনপ্ৰিয় কৰি তোলে ওকে মানে অৱস্থা বহুত বেয়া আছিল হয়নে সো এনে এটা ক্ষেত্ৰত কোন আহিল মুসলিনি আহিল তেখেত কি হল নেতা হল ওকে ওকে ইটালীত ফেসিবাদৰ সমূহ ইতিহাস বিবৃত কৰা ইটালীত ফেসিবাদৰ যেটো মানে ইটালীত কেনেকৈ ফেসিবাদ আহিল তাৰ এটা সমূহ ইতিহাস 1919 চনত মিলান চহৰত মুসলিনিয়ে ফেসিষ্ট দল গঠন কৰে ঠিক আছে কোনে গঠন কৰিছিল মুসলিনিয়ে কৰিছিল ফেসিষ্ট দল ফেসিষ্ট সকলে কলা বুলা বাহিনী গঠন কৰি বিৰোধী সকলক দমন কৰিছিল 1921 চনত নিৰ্বাচনত অংশগ্ৰহণ কৰি সংসদত সদস্য লাভ কৰে 1922 চনত মাৰ্চ অন ৰম অভিযান চলাই ৰজাই মুসলিনিক 30 অক্টোবৰ 1922ত প্ৰধানমন্ত্ৰী নিযুক্তি দিয়ে পিছত মুসলিনিয়ে একনায়কত্ববাদী চৰকাৰ স্থাপন কৰে ওকে ওকে মুসলিনি বেনিটো মুসলিনিৰ আমূলত ইটালীৰ বৈদেশিক নীতিৰ বিষয়ে আলোচনা কৰা ইটালীৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ লক্ষ্য আছিল সো যেটো বৈদেশিক নীতি আছে সকলো দেশৰ কি থাকে এটা বৈদেশিক নীতি থাকে সো ইটালীৰ কি আছিল নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা যেটো সীমা আছে ইটালীৰ যেটো সীমা আছে তাক বিস্তাৰ কৰা ওকে ভূমধ্য সাগৰক ইটালীৰ নিজস্ব অঞ্চল কৰি তুলিবলৈ চেষ্টা কৰিছিল গ্ৰীচৰ কৰফু দ্বীপ দখল কৰিছিল ইথিওপিয়া আক্ৰমণ কৰি দখল কৰিছিল 1939 চনত আলবানিয়া দখল কৰিছিল 1936 চনত জাৰ্মানীৰ সৈতে ৰোম বাৰ্লিন এক্সিস গঠন কৰিছিল পিছত জাপানৰ সৈতে মিলি ৰোম বাৰ্লিন টকিঅ এক্সিস গঠন কৰিছিল ওকে জাৰ্মানীত নাজিবাদৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা সো এতিয়া আমি পঢ়িম হিটলাৰৰ বিষয় ঠিক আছে সো হিটলাৰ কোন আছিল নাজিবাদ কেনেকৈ আহিল হয়নে সো এতিয়া আমি পঢ়িম নাজিবাদৰ বিষয় তাৰ পিছত আমি পাম হিটলাৰৰ বিষয় ওকে প্ৰথম বিশ্বযুদ্ধৰ পিছত জাৰ্মানীৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকট দেখা যায় হয়নে আমি আগতেও আলোচনা কৰিছো যেটো জাৰ্মানীৰ অৰ্থনৈতিক দিক আছিল একেবাৰে বেয়া হৈ গৈছিল ভাৰ্সাই চুক্তিৰ কাৰণে জাৰ্মানীত অসন্তোষ বৃদ্ধি পাইছিল 1920 চনত হিটলাৰে নাজি দল গঠন কৰে ঠিক আছে হিটলাৰে কি কৰিছিল নাজি দল গঠন কৰিছিল কেতিয়া কৰিছিল 1920 চনত 1923 চনত মিউনিক বিদ্ৰোহ ব্যৰ্থ হয় আৰু হিটলাৰ কাৰাগাৰত যায় মিউনিক বিদ্ৰোহ আমি চাম পিছত ঠিক আছে ওকে কাৰাগাৰত তেওঁ মেইন কাম্প গ্ৰন্থ লিখে 1933 চনত হিটলাৰ জাৰ্মানীৰ চান্সেলৰ হয় পিছত তেওঁ একনায়কত্ববাদী শাসন স্থাপন কৰে হিটলাৰৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য কি আছিল আলোচনা কৰা ঠিক আছে সো হিটলাৰৰ বিষয়ে আমি এতিয়া চাম ওকে
হিটলাৰ জন্ম কেতিয়া হৈছিল 1889 চনৰ 20 এপ্ৰিল তাৰিখে তেখেতৰ জন্ম হৈছিল 1920 চনত নাজি দল যোগদান ঠিক আছে মানে নাজি দল গঠন কৰিছিল 1920 নহয় 23 ওকে 23 চনত মিউনিক বিদ্ৰোহ কাৰাবাস মিউনিক বিদ্ৰোহ কি আছিল এতিয়া তেওঁ যেতিয়া 1920 চনত নাজি দল গঠন কৰিছিল আৰু দলত যিমান মানুহ আছিল ঠিক আছে তেওঁৰ লগত যিমান মানুহ আছিল তেওঁলোকে কি কৰিলে যেটো জাৰ্মানীৰ সৰকাৰ আছিল তাৰ ওপৰত আক্ৰমণ কৰিলে ওকে সো সেই আক্ৰমণক আমি কি বুলি জানো মিউনিক বিদ্ৰোহ বুলি জানো আৰু সেই বিদ্ৰোহ বিফল হৈছিল আৰু হিটলাৰক মানে জেলত ভৰোৱা হৈছিল ওকে সো জেলত থাকুতে তেওঁ লিখিছিল মেইন কেম্প জাৰ্মানীৰ চান্সেলৰ নিযুক্তি কেতিয়া হৈছিল 1933 চন চান্সেলৰ মানে কি হৈছে মানে সেই যেটো জাৰ্মানীৰ সৰকাৰ আছে সেই সৰকাৰৰ নেতা মানে ওকে নেতা 1939 চনত পোলেণ্ড আক্ৰমণ আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ 1945 চনৰ 30 এপ্ৰিল তাৰিখে কি হয় বাৰ্লিনত তেওঁ আত্মহত্যা কৰিছিল ওকে তেওঁ পোলেণ্ড আক্ৰমণ কৰাৰ লগতে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈছিল আৰু তেওঁ হেখত কি কৰিছিল বাৰ্লিনত নিজে আত্মহত্যা কৰি মৰি গৈছিল ওকে 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 সো আমি ইয়াত চাও যেটো পোলেণ্ড চাইছো আমি পোলেণ্ড আক্ৰমণ কৰিছিল হয়নে হেয়া আছিল পোলেণ্ড সোভিয়েত ইউনিয়ন ইয়াত আছে ইষ্ট প্ৰুছিয়া লিথুয়ানিয়া এইকিটা আছে সুইডেন ইয়াত ডেনমাৰ্ক জাৰ্মানী ইয়াত আছে ওকে ওকে প্ৰথম বিশ্বযুদ্ধত বিধ্বস্ত হোৱা জাৰ্মানী দ্ৰুত অৱক্ষয়মান অৰ্থনৈতিক অৱস্থাৰ পৰা পৰিত্ৰাণৰ বাবে হিটলাৰে কেতবোৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য থিৰাং কৰিছিল আৰু তাক কাৰ্যত ৰূপায়ণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল এই লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা হ'ল হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চৰ্তসমূহে জাৰ্মানীৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল সকলো জাৰ্মান লোককে এক জাৰ্মানী ৰাষ্ট্ৰৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে জাৰ্মানীৰ বৰ্ধিত জনসংখ্যালৈ চাই ইয়াৰ ৰাজ্য ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল এই সম্প্ৰসাৰণৰ বাবে ৰাছিয়া আৰু উত্তৰ পূব ইউৰোপক বাছি লৈছিল ওকে হিটলাৰে জাৰ্মানীৰ ৰক্ত কৌলিন্য তত্ত্বত বিশ্বাস কৰিছিল তেওঁ বিশ্বাস কৰিছিল যে আৰ্য গোষ্ঠী সম্ভূত লোক ওকে কিছুমান ইয়াত ভুল হৈ আছে সো চাও আমি আগত চাও সকলো মানুহৰ ভিতৰত আৰ্যসকল শ্ৰেষ্ঠ গতিকে এই শ্ৰেষ্ঠ জাৰ্মান জাতিটোৱে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে জাৰ্মান জাতিৰ এই তথাকথিত শ্ৰেষ্ঠত্বৰ তত্ত্বই দেশৰ নিবনুৱা ডেকা যুৱকসকলক মতলীয়া কৰি তুলিছিল ওকে আমি এইটো ইজিকে বুজো ওকে সো কি বুলি কোৱা হৈছে যেটো জাৰ্মানী কি ভাবিছিল যেটো আৰ্য ওকে আৰ্য গোষ্ঠীয়ে পৃথিৱীৰ শ্ৰেষ্ঠ গোষ্ঠী বুলি তেওঁ ভাবিছিল আৰু জাৰ্মানীৰ যেটো হিহুদী লোকসকল আছিল তেওঁ লোকক জাৰ্মানৰ পৰা তেওঁ খেদি পঠিয়াইছিল ওকে তেওঁ লোকৰ ওপৰত অত্যাচাৰ কৰিছিল ওকে সো ইয়াকে কোৱা হৈছে জাৰ্মান জাতিৰ এই শ্ৰেষ্ঠত্ব তত্ত্ব প্ৰচাৰ কৰাৰ লগে লগে সমাজতবালভাৱে ইয়াত বসবাস কৰা হিহুদী আৰু স্লাভ জনগোষ্ঠীৰ লোক তথা নাগৰিকসকলৰ বিৰুদ্ধে অনবৰতত অপপ্ৰচাৰ চলোৱা হৈছিল জাৰ্মান সমাজত প্ৰচলিত সকলো ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ মূল বুলি এওঁলোকক কোৱা হৈছিল এওঁলোকক জাৰ্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি বাকৰিৰ পৰাও অপহাৰিত কৰা হৈছিল ওকে সো হিহুদী আৰু স্লাভ সকলৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু জাৰ্মানীৰ যেটো চাকৰি আছিল হয়নে চাকৰিৰ পৰা আতৰ কৰা হৈছিল সকলো যিমান অধিকাৰ আছিল সেই অধিকাৰসমূহ দিয়া হোৱা নাছিল ওকে 25 দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজি দলৰ ৰাজনৈতিক কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল সেইবোৰৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জাৰ্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা ভাৰ্চাই আৰু চেণ্ট জাৰ্মান শান্তি চুক্তি বাতিল কৰা জাৰ্মানীৰ বৰ্ধিত জনসংখ্যাৰ বাবে উপনিবেশ স্থাপন কৰা বৃদ্ধিজীৱী সেনাবাহিনীৰ পৰিৱৰ্তে জাতীয় সেনাবাহিনী গঠন কৰা শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা ইত্যাদি প্ৰচাৰ সৰ্বস্ত ৰাজনৈতিক দল আছিল জ্বালাময়ী উত্তেজক ভাষণ আৰু নেৰানেপেৰা প্ৰচাৰৰ জৰিয়তে এই দলে দেশৰ ৰাজনৈতিক পৰিৱেশ অনবৰতত উত্তপ্ত কৰি ৰাখিছিল ফলত অন্যান্য বিৰোধী দল বা ব্যক্তিয়ে নিজ দলৰ কাম-কাজ কৰাৰ বাবে কোনো সুযোগ বা সুৰুঙা পোৱা নাছিল মুছলিনীৰ ফেচিবাদৰ দৰে হিটলাৰৰ নাজিবাদো গণতন্ত্ৰৰ পৰিপন্থী আছিল হিটলাৰে বিৰোধী মতৰ প্ৰতি হিষ্ণু
আছিল গণতন্ত্ৰ বা উদাৰ ৰাজনৈতিক মতবাদত বিশ্বাসী বহু হাজাৰ 1933 চনৰ ওকে কিছুমান থাকি গৈছে চাগে ঠিক আছে ওকে আমি নেক্সট লাইন পঢ়ো তেওঁৰ মতৰ প্ৰতি অনুৰাগী নোহোৱা হাজাৰ হাজাৰ বিদ্যালয় কলেজ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদবী হেৰুৱাইছিল তেওঁৰ নিজৰ দলৰ লোকেও বিপৰীত মত পোষণ কৰিব নোৱাৰিছিল অন্যথা কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হৈছিল নাজিবাদে এক ৰাষ্ট্ৰ এক দল এক নেতা এই নীতিত বিশ্বাস ৰাখি বাকীবোৰ ৰাজনৈতিক দল নিষেধ কৰিছিল ওকে সো জাৰ্মানীত কি হৈছিল যেটো হিটলাৰ আছিল তেখেত কি ভাবিছিল যে যেটো তেখেত কি কৰিছিল নাজি দল গঠন কৰিছিল হয়নে সো নাজি দলক তেওঁ কি কৰিছিল দেখৰ এটা দল এটা নেতা এক ৰাষ্ট্ৰ বুলি তেওঁ বিশ্বাস কৰিছিল আৰু বাকি যিমান দলসমূহ আছিল সেই দলসমূহক তেওঁ ৰাষ্ট্ৰৰ দল বুলি স্বীকৃতি দিয়া নাছিল ওকে তেওঁলোকক ভাঙি পেলাইছিল ওকে হেতুই কোৱা হৈছে ওকে একেখিনি কথাই আছে ইয়াত ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট লৈ লবা ওকে ঠিক আছে আমি নেক্সট ওকে আমি এটো হেখৰটো চাই লও প্ৰথম বিশ্বযুদ্ধৰ সামৰণিৰ পিছত জাৰ্মানীৰ ৰাজনৈতিক দলৰ ভীষণ প্ৰহাৰ ঘটিছিল 1930 চনৰ সাধাৰণ নিৰ্বাচনত জাৰ্মানীত অতি কমেও সৰু ডাঙৰ 24টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল ইয়াৰ দ্বাৰা পৰোক্ষভাৱে নাজি দলকে শক্তিশালী কৰা হৈছিল ওকে ঠিক আছে হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল আলোচনা কৰা ঠিক আছে ভাৰ্চাই শান্তি চুক্তিৰ বিৰোধিতা হিটলাৰে ভাৰ্চাই শান্তি চুক্তিক জাৰ্মানীৰ অপমান বুলি গণ্য কৰিছিল আৰু ইয়াক বাতিল কৰিবলৈ চেষ্টা কৰিছিল ওকে সো ভাৰ্চাই চুক্তিয়ে কি কৰিছিল জাৰ্মানীৰ ওপৰত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছিল কিছুমান লিমিটেশন দিছিল যে জাৰ্মানীয়ে নিজৰ হেনা ৰাখিব নোৱাৰিব হয়নে এটা লিমিট আছিল যে ইমান হেনা থাকিব পাৰে তাৰ ওপৰত থাকিব নোৱাৰে হয়নে আৰু বহুতো লিমিটেশন দিয়া হৈছিল সামৰিক শক্তি বৃদ্ধি ভাৰ্চাই চুক্তিৰ নিষেধাজ্ঞা অমান্য কৰি জাৰ্মানীৰ সেনা বাহিনী নৌবাহিনী আৰু বিমান বাহিনী শক্তিশালী কৰি তুলিছিল জাতিসংঘৰ পৰা ওলাই যোৱা জাতিসংঘ ইয়াত দিয়া হৈছে জাতিসংঘ কি আছিল 1920 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিল 20 চনত কি হৈছিল জাতিসংঘ বনোৱা হৈছিল যাতে বিশ্বত আকৌ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ নহয় ওকে কিন্তু বিফল হৈছিল জাতিসংঘ আকৌ ইয়াক কি বুলি কোৱা হৈছিল যেটো ধনী দেশসমূহ আছিল যেটো ইউৰোপৰ তেওঁলোকৰ এটা মানে তেওঁলোকৰ পক্ষৰ সংঘ বুলি কোৱা হৈছিল ওকে ওকে হিটলাৰে নিৰস্ত্ৰীকৰণ সন্মিলন আৰু জাতিসংঘৰ পৰা জাৰ্মানীৰ সদস্য পদ প্ৰত্যাহাৰ কৰিছিল অষ্ট্ৰিয়া অধিকাৰ কৰাৰ চেষ্টা জাৰ্মান ভাষী লোকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যে অষ্ট্ৰিয়া নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল ওকে ৰাইনলেণ্ড সামৰিকীকৰণ ভাৰ্চাই চুক্তি অমান্য কৰি ৰাইনলেণ্ড অঞ্চলত পুনৰ সামৰিক বাহিনী প্ৰৱেশ কৰাইছিল ৰোম বাৰ্লিন এক্সিছ গঠন ইটালীৰ সৈতে মিলি ৰোম বাৰ্লিন এক্সিছ গঠন কৰিছিল ৰোম বাৰ্লিন টকিঅ এক্সিছ জাপানৰ সৈতে মিলি এক শক্তিশালী সামৰিক জোঁট গঠন কৰিছিল ভূমি সম্প্ৰসাৰণ নীতি জাৰ্মানীৰ বাবে অধিক ভূমি লাভ কৰাৰ উদ্দেশ্য বিভিন্ন দেশ দখল কৰিবলৈ চেষ্টা কৰিছিল চেকোস্লোভাকিয়া আৰু পোলেণ্ড আক্ৰমণ চেকোস্লোভাকিয়াৰ কিছু অংশ দখল কৰাৰ পিছত 1939 চনত পোলেণ্ড আক্ৰমণ কৰে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ পোলেণ্ড আক্ৰমণৰ ফলতে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হয় এইদৰে হিটলাৰৰ বৈদেশিক নীতি মূলত সামৰিক শক্তি বৃদ্ধি চুক্তি ভংগ আৰু ভূখণ্ড বিস্তাৰৰ ওপৰত আধাৰিত আছিল ওকে ওকে মুসলিনী আৰু হিটলাৰৰ অভ্যুদয়ৰ বাবে ইংগ-ফৰাচী তুখন নীতি দায়ী আছিল নে আলোচনা কৰা ইংলেণ্ড আৰু ফ্ৰান্সে ইউৰোপত যুদ্ধ এৰাবলৈ তুখন নীতি গ্ৰহণ কৰিছিল ওকে এপিচমেন্ট পলিসি কোনে গ্ৰহণ কৰিছিল ইংলেণ্ড আৰু ফ্ৰান্সে কিয় কৰিছিল যেটো ইউৰোপত যুদ্ধ চলি আছিল তাক এৰাই চলিবলৈ কাৰণে এই নীতি অনুসৰি তেওঁলোকে হিটলাৰ আৰু মুসলিনীৰ আগ্ৰাসী কাৰ্যক বাধা দিছিল ওকে সো নিদিলে বুলি দিয়া হৈছে এই নীতি অনুসৰি তেওঁলোকে কি কৰিব বিচাৰিছিল হিটলাৰ আৰু মুসলিনীক বাধা দিবলৈ বিচাৰিছিল 1947 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী নিউভিল চেম্বাৰলেইনে হিটলাৰৰ লগত সমঝোতাৰ নীতি গ্ৰহণ কৰে ওকে সমঝোতা নীতি গ্ৰহণ কৰে ব্ৰিটেইনে হিটলাৰৰ অষ্ট্ৰিয়া সংযুক্তিকৰণৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা নাছিল 1948 চনৰ মিউনিক চুক্তি অনুসাৰে সুডেটেনলেণ্ড জাৰ্মানীক দিয়া হৈছিল ফ্ৰান্স আৰু ইংলেণ্ডে মুসলিনীৰ ইথিওপিয়া দখলক কঠোৰভাৱে বাধা দিলে সো নিদিলে ইয়াত দিয়া হৈছে ওকে বাধা দিলে ওকে এই তুখন নীতিয়ে হিটলাৰ আৰু মুসলিনীক অধিক সাহসী কৰি তুলিছিল
বাধা নিদিলে বুলি কোৱা হৈছে ওকে সো বাধা দিব পৰা নাছিল বুলি কোৱা হৈছে ওকে বাধা দিব পৰা নাছিল সেই কাৰণে কি হৈছিল মুছলিনী আৰু হিটলাৰৰ যেটো সাহস আছিল হেতু বাঢ়ি গৈছিল ওকে এতিয়া আচ্ছা সেই কাৰণে কি হৈছিল সেই কাৰণে তেওঁলোকৰ সাহসটো বাঢ়ি গৈছিল নিজৰ সাম্ৰাজ্য বিস্তাৰৰ যেটো সাহস আছিল বা আন দেশৰ যেটো আক্ৰমণ আছিল তাৰ কাৰণে সাহস বাঢ়ি গৈছিল ফলস্বৰূপে ইউৰোপত উত্তেজনা বৃদ্ধি আৰু বৃদ্ধি পাই দ্বিতীয় বিশ্বযুদ্ধৰ পথ মুকলি হৈছিল ওকে কোনেও ৰখাব নোৱাৰিছিল আৰু হিটলাৰ আৰু মুছলিনীয়ে কি ভাবিছিল যে আমাক কোনেও ৰখাব নোৱাৰে আমি দেশৰ সৰ্বোচ্চ নেতা হয় আৰু আমাৰ দেশে সৰ্বোচ্চ ৰাষ্ট্ৰ বুলি ভাবিছিল আৰু তেওঁলোকে আগবাঢ়ি গৈছিল সেই কাৰণে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দেখা দিছিল আচ্ছা ওকে ওকে 1919 আৰু 41 চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয়ৰ বিষয়ে চমুকৈ লিখা প্ৰথম বিশ্বযুদ্ধত মিত্ৰপক্ষৰ বিজয়ত আমেৰিকাৰ উল্লেখযোগ্য অৱদান আছিল যুদ্ধৰ ফলত আমেৰিকাৰ অৰ্থনীতি আৰু শিল্প উৎপাদন দ্ৰুত বৃদ্ধি পাইছিল যুদ্ধৰ ফলত আমেৰিকাৰ কি হৈছিল অৰ্থনীতি আৰু শিল্প উৎপাদন দ্ৰুতভাৱে বৃদ্ধি পাইছিল ওকে তেও প্ৰথম বিশ্বযুদ্ধ আছিল মিত্ৰপক্ষৰ তেও আছিল ওকে তেও 1917 ত যোগ দিছিল ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰক ওকে ভাৰ্চাই শান্তি আলোচনাত অংশ লৈ জাতিসংঘ গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় কিন্তু আমেৰিকাই জাতিসংঘৰ সদস্য পদ গ্ৰহণ কৰা নাছিল ওকে যুদ্ধৰ পিছত আমেৰিকা ইউৰোপীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিছিল 1929 চনত বিশ্বব্যাপী মহামন্দা আমেৰিকাতো প্ৰভাৱ পেলায় 1933 চনত ফ্ৰেঙ্কলিন ডি ৰুজভেল্ট নিউ ডিল আঁচনি আৰম্ভ কৰে এই আঁচনিয়ে অৰ্থনীতি পুনৰ উন্নত কৰি আমেৰিকাক বিশ্বৰ শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠা কৰে ওকে 1941 চনৰ ভিতৰত সংযুক্ত সোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ অভ্যুদয়ৰ সম্পৰ্কে আলোচনা কৰা ঠিক আছে ৰাছিয়াৰ বিষয় কৈছে ৰাছিয়াৰ বিষয় যেটো সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ অভ্যুদয়ৰ বুলি কোৱা হৈছে মানে কেনেকৈ উত্থান ঘটিছিল ৰাছিয়াৰ তাৰ বিষয় কৈছে 1917 চনৰ বলশেভিক বিপ্লৱৰ পিছত ৰাছিয়াত সমাজতান্ত্ৰিক চৰকাৰ স্থাপন হয় 1918 চনত নতুন সংবিধান গঠন কৰি প্ৰশাসনিক পৰিৱৰ্তন কৰা হয় 1924 চনত দেশখনৰ নাম সংযুক্ত সোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ কৰা হয় USSR বুলি কৰা হৈছিল ওকে সো 1991 ত এটো ভাঙি গৈছিল USSR ভাঙি গৈছিল তাৰ পিছত কি হৈছিল ৰাছিয়া সৃষ্টি হৈছিল ওকে ৰাছিয়াৰ সৃষ্টি হৈছিল বিপ্লৱৰ পিছত ওয়াৰ কমিউনিজম নীতি গ্ৰহণ কৰা হৈছিল 1921 চনত লেনিনে নিউ ইকোনমিক পলিসি আৰম্ভ কৰে 1921 চনত যেটো NEP নিউ ইকোনমিক পলিসি যেটো আছে কোনে লৈছিল লেনিনে আৰম্ভ কৰিছিল ৰাছিয়াত ওকে সো আমাৰ ভাৰতবৰ্ষই কেতিয়া কৰিছিল 1991 ত এই নীতিয়ে অৰ্থনীতি পুনৰুদ্ধাৰ আৰু উৎপাদন বৃদ্ধি কৰাত সহায় কৰে 1924 চনত লেনিনৰ মৃত্যুৰ পিছত জোসেফ ষ্টেলিন ক্ষমতালৈ আহে ষ্টেলিনৰ পৰিকল্পিত শিল্পায়ন আৰু 5 বছৰীয়া পৰিকল্পনা দেশখনক শক্তিশালী কৰি তোলে ওকে 1917-41 চনৰ ভিতৰত সোভিয়েট ৰাছিয়াই অনুসৰণ কৰা বৈদেশিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা বলশেভিক চৰকাৰে জাৰৰ সময়ৰ সকলো বৈদেশিক চুক্তি বাতিল কৰে সো যেটো বলশেভিক ৰিভলিউচন আছিল কাৰ বিৰুদ্ধে হৈছিল জাৰৰ বিৰুদ্ধে হয়নে একনায়কত্ব শাসন আছিল স্বেচ্ছাচাৰীমূলক শাসন আছিল সেই কাৰণে জনসাধাৰণে তেওঁৰ বিৰুদ্ধে বলশেভিক ৰিভলিউচন কৰিছিল তাৰ পিছত যেটো জাৰৰ শাসন আছিল তাৰ অন্ত পৰিছিল সো সেই কাৰণে চৰকাৰে কি কৰিছিল জাৰৰ যেটো সময়ৰ বৈদেশিক নীতি আছিল বা চুক্তি আছিল হেয়া বাতিল কৰিছিল আৰু নতুন বৈদেশিক নীতি বনাইছিল ওকে লেনিনে বিশ্বৰ শোষিত জাতি আৰু উপনিবেশসমূহৰ মুক্তি আন্দোলনক সমৰ্থন কৰিছিল 1919 চনত কমিউনিষ্ট ইন্টাৰনেশ্যনেল গঠন কৰা হয় সোভিয়েট ৰাছিয়াই বহু দেশৰ সৈতে কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক স্থাপন কৰে 1920-21 চনত ফিনলেণ্ড পোলেণ্ড লাটভিয়া আদি দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰে 1922 চনত জাৰ্মানী আৰু 1924 চনত ইংলেণ্ড ফ্ৰান্সে সোভিয়েট চৰকাৰক স্বীকৃতি দিয়ে 1939 চনত জাৰ্মানীৰ সৈতে অনাক্ৰমণ চুক্তি কৰে 1941 চনত হিটলাৰে সোভিয়েট ৰাছিয়া আক্ৰমণ কৰা সোভিয়েট দেশ মিত্ৰপক্ষত যোগ দিয়ে ওকে ওকে সো ইয়াত কি বুলি কোৱা হৈছে হিটলাৰে ৰাছিয়াকো আক্ৰমণ কৰিছিল কিন্তু হিটলাৰ জাৰ্মানী আৰু
ৰাছিয়া এটা চুক্তি কৰিছিল আমি আগতে পাইছিলো সো চুক্তিৰ পাছতো হিটলাৰে ৰাছিয়া আক্ৰমণ কৰিছিল কাৰণটো কি জানানে কাৰণটো হৈছে যেটো ৰাছিয়া হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ হয়নে আয়তনৰ ক্ষেত্ৰত যেটো ৰাছিয়া আটাইতকৈ ডাঙৰ দেশ সো হিটলাৰে কি কৰিব বিচাৰিছিল সমগ্ৰ বিশ্বত নিজৰ শাসন স্থাপন কৰিবলৈ বিচাৰিছিল নিজৰ ৰাজত্ব স্থাপন কৰিবলৈ বিচাৰিছিল সেই কাৰণে হি ভাবিলে যে ৰাছিয়াক যদি মই নিজৰ কৰিলো হয়নে হিটলাৰে কি ভাবিলে যে ৰাছিয়াক যদি হি আক্ৰমণ কৰি নিজৰ কৰি লয় তেন্তে গোটেই পৃথিৱীত নিজৰ ৰাজত্ব কৰাত মানে সহায় হ'ব মানে হেল্প হ'ব ওকে মানে ইজি হৈ যাব বুলি তেওঁ ভাবিছিল ওকে সো ৰাছিয়াক আক্ৰমণ কৰিছিল সো হিটলাৰে ইংলেণ্ডো আক্ৰমণ কৰিছিল কিন্তু ইংলেণ্ডত কি হৈছিল তেওঁ বিফল হৈছিল তেওঁ প্ৰথমত কি হৈছিল তেওঁ পোলেণ্ড আক্ৰমণ কৰিছিল ফ্ৰান্স আক্ৰমণ কৰিছিল তাৰ পিছত তেওঁ ইংলেণ্ড আক্ৰমণ কৰিছিল ওকে ইংলেণ্ড আক্ৰমণ কৰিছিল কিন্তু ইংলেণ্ডত তেওঁ হাৰি গৈছিল জাৰ্মানী হাৰি গৈছিল ইংলেণ্ড আক্ৰমণ হৈছিল সো ইংলেণ্ড আক্ৰমণ কৰি জাৰ্মানী কি হৈছিল হাৰি গৈছিল ওকে সো হিটলাৰৰ প্ৰথম যুদ্ধ আছিল তেওঁ যত হাৰিছিল ওকে ইংলেণ্ড আৰু ৰাছিয়াৰ ইংলেণ্ড আৰু জাৰ্মানীৰ যেটো যুদ্ধ আছিল তাত হিটলাৰ হাৰি গৈছিল ওকে ৰাছিয়াটো তেওঁ হাৰি গৈছিল ওকে লাহে লাহে মানে কিছুমান অংশ দখল কৰিছিল ৰাছিয়াৰ কিন্তু আকৌ ৰাছিয়া ইয়াত আহি পিনি যুদ্ধ কৰিলে সো আকৌ হি পিছত আহি গল জাৰ্মানী সো জাৰ্মানী হাৰি গল হয়নে ওকে সো আজি আমাৰ চেপ্টাৰ শেষ হৈছে আশা কৰো তোমালোকে বুজি পাইছা আৰু লগ পাম নেক্সট ক্লাছত